Hello everyone, welcome to my another study vlog. আজি ৰাতিপুৱা উঠোতে দেৰি হ'ল সেইকাৰণে মই ভাবিলোঁ কি ডাইৰেক্ট একেবাৰে ব্ৰেকফাষ্ট নকৰোঁ একেবাৰে ভাতেই খাম আৰু ভাত পানী বনাই মই সাফা তাফা কৰি কাম বন কৰিহে মই পঢ়াত বহিম হেনেকে ভাবি একেবাৰে ভাত পানী খাই লৈ তাৰ পিছতহে মই দেৰিকে টেবুলত বহিলোঁ আৰু আজি অলপ দেৰি পঢ়ি আছিলোঁ তাৰ পিছত এইকেইদিন মোৰ এটা ভাব হৈ আছে যে টেটৰ ইমান দিন হ'ল অনলাইন হোৱা নাই জুলাইত পৰীক্ষা হয় বা নহয় আপোনালোকে দেখিছে বিহাৰত ইমান জল্দি এক্সাম হ'ল লগে লগে 2 মাহত পোষ্টিংও হৈ গৈ আছে এতিয়াতো 3 নম্বৰ বাৰ হ'বলৈ গৈ আছে বিপিএসসি 3.0 তাতে ইমান জল্দি আৰু অসমৰ ইমান দেৰি লাগে এক বছৰত এটাহে ওলাই হেনেকুৱা টাইপৰ হয় এবাৰ বাৰু ওলাইছে ডিআৰই আৰু টেট কিন্তু এতিয়া এই এডভাৰটাইজমেন্ট ওলাবই ইমান দিন হ'ল পোষ্ট বিলাক দিবলে কিন্তু এতিয়ালৈকে এপ্লাই হোৱা নাই হিনাহানে ফেসবুকত এটা পোষ্ট পাইছিলো কোনবা এজনে দিছিলে যে মাৰ্চত হ'ব বুলি কিন্তু চাও আগলে কি হয় আৰু হেয়াই পঢ়ি অলপমান দেৰি পঢ়িলো আজি জিওগ্ৰাফি খিনিয়ে আৰু জিওগ্ৰাফি খিনি পঢ়ি মোৰ এটা কামো আছে আজি সেই কামটোত যাব লাগিব হেবাবে গাছা ধুই ভাত পানী খাই ডাইৰেক্ট পঢ়াত বহিলো আৰু অলপ দেৰি পঢ়িলো আপোনালোকেও চাগে পঢ়ি আছে মোৰ কালি ভিডিও দিয়া নহল আৰু আজি আকৌ ভিডিও দিছো পৰীক্ষা যিমানে দেৰি হয় আমি নিজে নিজৰ মোটিভেশন হ'ব লাগিব যাতে আমি পঢ়ি থাকিব পাৰো কাৰণ পৰীক্ষাটো পটককে এনাউন্স কৰি দিব কিন্তু আমাৰ এনেকুৱা লাগিব বহুত দিন আছে গতিকে আমি পঢ়াটো ঢিলাই দিও আৰু মোৰো দেখিছে নে কিদিন যিমান ভাবিছো হিমানটো কৰিব পৰা নাই গতিকে উপায় নাই যিমান দেৰি হলো আমি নিজৰ পঢ়াটো সদায় বজাই ৰাখিব লাগিব এটা দেৰি হ'ব বুলি আমি যদি নপঢ়ো তেতিয়া আমাৰ বহুত থাকি যাব পঢ়াটো আৰু সেইভাবে ময়ো পঢ়াত লাগি আছো এখন মুভি বহুত ভাল আপোনালোকে চাইছে নাই জানো 12 ফেল মুভি হলত আহিছিল কেইমাহমান আগত তাৰ পিছত হলত চোৱা নহল মোৰ সেই কাৰণে মই ল্যাপটপতে চালো আৰু সেইখন মুভি চাই বহুত মোটিভেশন পায় আপোনালোকে পাৰিলে কবাত চাবচোন হটষ্টাৰত আছিল আগতে আৰু বহুত মোটিভেশন পাব আৰু সেইবিলাক সিনেমা চাবও লাগে আসলতে আমি অলপমান জ্ঞানো পাও আৰু ফিল্ম ফেয়াৰটো ফেস মুভিৰ পাইছে তাৰ পিছত অলপমান গলু এলআইসি অফিচৰ ফালে আৰু তাতে তাৰপা আহি অলপমান বাৰ্গাৰ আৰু কিবা কিবি খাই তাৰ পিছত ফেন্সিত অলপমান হোমালো হাজবেণ্ডৰ লব আছিলে মোবাইল কভাৰ পিছবেলা সেইভাবে গৈছিলো কিন্তু ভাল কভাৰ নাপালে তাৰ পিছত আহিলো তাৰ পৰা গধূলি হ'বলৈ হ'ল আৰু আহি আকৌ টেবুলত বহুতে 5টা বাজিলে আজি আপোনালোকক মই ব্ৰহ্মপুত্ৰৰ উপনৈখিনি দেখুৱাম আৰু তাতে মই গোটেই বিলাক লিখা নাই যোনবিলাক ইম্পৰ্টেন্ট মেন সেইবিলাকহে লিখিছো এয়া মই ব্ৰহ্মপুত্ৰৰ ট্ৰিবিউটাৰীখিনি পঢ়িছো উপনৈ কি আছে ৰাইট বেংক বা নৰ্থ বেংক একেটাই হয় মানে সোফাল বা উত্তৰ ফাল একেটাই হয় বুজাই আৰু কেতিয়াবা পৰীক্ষাত ৰাইট বেংক বুলিও দিব পাৰে কেতিয়াবা আপোনালোকক উত্তৰৰ ফালৰ নদী এনেকেও দিব পাৰে তাৰ ভিতৰত ৰাইট বেংকৰ মানে সোফালৰ উত্তৰৰ ফালে পৰা উপনৈ কেইখন হ'ল মেইনখন হৈছে সুবনহিৰি তাৰ পিছত ৰঙা নদী তাৰ পিছত কামেং তাৰ পিছত লখাইতৰা তাৰ পিছত মানস বেকি আৰু মই ইয়াত কৰপা ওলাইছে হেতু লিখি লৈছো সুবনহিৰিখন ওলাইছে টিবেটৰ পৰা ৰঙা নদীখন ওলাইছে ৰঙা নদীখন লিখা নাই মই ধেমাজিৰ হয় জিয়াদ হল ধেমাজি তাৰ পিছত কামেংখন অৰুণাচল প্ৰদেশৰ পৰা ওলাইছে লখাইত ইয়াত মই শৰ্ট ফৰ্মত লিখিছো এপি বুলি অৰুণাচল প্ৰদেশ তাৰ পিছত লখাইতৰা তাৰ পিছত মানস ভূটানৰ পৰা ওলাইছে বেকি ভূটানৰ পৰা ওলাইছে তাৰ পিছত পাগলা দিয়া ভূটানৰ পৰা ওলাইছে চম্পাৱতী ভূটানৰ পৰা ওলাইছে হুনকুখ ভূটানৰ পৰা ওলাইছে এইখিনি গুটেখিনি ভূটানে হয় তিস্তা এটো সিকিম হিমালয়ৰ পৰা আহিছে তাৰ পিছত আহিলে লেফট বেংক বা সাউথ বেংক তাৰমানে দক্ষিণ ফাল বা বাও ফাল একেটাই এই দুটা হিচাপত প্ৰশ্ন আহিব পাৰে মানে নদী উপনৈখনৰ নাম দি দিব আপোনাক এইটো কোন ফালৰ নদী বুলি সুধিব পাৰে ব্ৰহ্মপুত্ৰ উপনৈ কোন সাইডৰ প্ৰথমখন হ'ল দিবাং তাৰ পিছত লোহিত
এখন অৰুণাচল প্ৰদেশৰ আৰু এখন টিবেটৰ পৰা আহিছে বুঢ়ী দিহিং এখন অৰুণাচল প্ৰদেশ দিচাং এখন অৰুণাচল প্ৰদেশ দিখৌ এখন নাগালেণ্ডৰ পৰা আহিছে তাৰ পিছত জাজি এখন নাগালেণ্ডৰ ভুগদৈ এখনো নাগালেণ্ডৰ কাকডুঙা এখনো নাগালেণ্ডৰ ধনহিৰি এখন নাগালেণ্ডৰ কলং এখন নগাঁৱৰ উপনৈ তাৰপিছত কপিলি এখন মেঘালয়ৰ পৰা আহিছে ডিগাৰু এখন ট্ৰিবিউটৰী কপিলি ৰিভাৰৰ কপিলি নদীৰ এখন উপনৈ হয় ব্ৰহ্মপুত্ৰৰ উপনৈ দুধনৈ এখন মেঘালয়ৰ পৰা অৰিজিনেট হৈছে কৃষ্ণাই তাৰ পিছত জিঞ্জিৰাম এখনো মেঘালয়ৰ পৰা এনেকে এইখন মই লিখি লৈছো ইংলিছত লিখিছো মই যোনটো পাটকাই ক্লাसेছ বুলি ইউটিউব চেনেলটোৰ পৰা লিখিছিলো তাৰ পিছত মই আপোনালোকক দেখাম মই কেনেকে মুখস্থ কৰিছো এনেকেটো মুখস্থ কৰিবলৈ টান এয়া মই ইয়াত এইখন গুগল ক্ৰমৰ পৰা মই ডাউনলোড কৰি লৈছিলো আপোনালোকক গুগল ক্ৰমত পাই যাব এনেকুৱা ব্ল্যাঙ্ক এখন আহি যায় একো নিলিখা আৰু মেপখনত ইয়াত মই ডিস্ট্ৰিক্ট ওয়াইজত নদীবিলাক লিখি লৈছো তেতিয়া মানে কি হয় মনত ৰয় ভালকে আপুনি আৰু মেপৰ যোনবিলাক কোনখন ডিস্ট্ৰিক্ট কাৰ লগত লাগি আছে হেবিলাকো মেপখনৰ কথাও পুৰা আপোনাৰ নলেজ আহি যাব তাৰ পিছত কোনখন ডিস্ট্ৰিক্টত কি নদী আছে হেয়া আপোনাৰ মনত ৰৈ যাব সেই কাৰণে এনেকুৱা এখন যদি আপুনি ধুনিয়াকে প্ৰিন্ট কৰি লয় তেতিয়া আপুনি ওয়ালত লগাইও থব পাৰিব আৰু ডিস্ট্ৰিক্টৰ লগতে আপোনাৰ নদীও মনত ৰৈ যাব কাৰণ দেখিলে আমাৰ বেছি মনত ৰয় আমি পঢ়ি থাকাতকৈ এতিয়া আপোনালোকক মই দক্ষিণ পাৰৰ দেখাই আছো এয়া তিনচুকীয়াত মই পাঁচখন আছে কুন্দিল বুঢ়ীদিহিং লোহিত ধলা নদিহিং এই পাঁচখন তিনচুকীয়াৰ সাগৰত আছে চাৰিখন দিখৌ জাজি মিত্ৰং দিখৌ জাজি দিচাং আৰু মিত্ৰং এই চাৰিখন আছে তাৰ পিছত যোৰহাট ভুগদৈ আৰু টিয়ক দুখনে আছে তাৰ পিছত গোলাঘাটত ধনহিৰি দয়াং কাকডুঙা আৰু গেলাবিল এই চাৰিখন আছে তাৰ পিছত এইফালে আছে মৰিগাঁৱত কলং কপিলি আৰু ডিজু তিনখন তাৰ পিছত কামৰূপ মেট্ৰত নাই কামৰূপ ৰুৰেলত আছে দুধনৈ কুলচি জলজলি আৰু নগৰবেৰা দুধনৈ কুলচি জলজলি আৰু নগৰবেৰা তাৰ পিছত এইখিনি ওপৰত আপোনালোকে দেখিছে কামৰূপ ৰুৰেলত আৰু দুখন আছে এইখন উত্তৰ ফালে পৰিব সেইকাৰণে মই এতিয়া আপোনালোকক কোৱা নাই ইয়াত তাৰ পিছত আহিব গোৱালপাৰা দুধনৈ আৰু কৃষ্ণাই তাৰ পিছত দক্ষিণ হালমাৰা জিঞ্জিৰাম আৰু জিনাৰী তাৰ পিছত ইয়াৰ পৰা আহিব উত্তৰ ফালৰ কোকৰাঝাৰত সোণকোষ আৰু পেকুৱা এইখন সোণকোষ সবতকে পশ্চিমতম নদী এখন আহি থাকে ব্ৰহ্মপুত্ৰ আটাইতকৈ পশ্চিমত থকা নৈ কোনখন বুলি ক'লে এইটো সোণকোষ তাৰ পিছত কোকৰাঝাৰত ৰায়মনা নেশনেল পাৰ্কো আছে এইখনো লিখি থৈছো মই ইয়াতে তাৰ পিছত আহিব বঙাইগাঁও ইয়াত চম্পাৱতী আৰু সৰলভাঙা দুখন আছে তাৰ পিছত চিৰাং ইয়াত আই নদী এখনে আছে ইয়াত দুইজিং ফেষ্টিভেলো হয় এইটো মই এক্সট্ৰা লিখি থৈছো তাৰ পিছত আহিব বৰপেটা বেকি মানস পহুমাৰা কলদিয়া ভেলেঙি নখান্দা মৰা চাউল খুৱাইগিখন তাৰ পিছত নলবাৰী পাগলা দিয়া এখনে আছে কামৰূপ ৰুৰেল এইখন দক্ষিণ পাৰৰ আপোনালোক কৈছিলো এইখন উত্তৰ পাৰৰ পুঠিমাৰী বৰলিয়া এই দুখন আছে তাৰ পিছত বৰ নদী এখন উদালগুৰিৰ তাৰ পিছত দৰং ইয়াত আছে নোৱানৈ শাকটোলা ননৈ বৰনদী তাৰ পিছত এইখন আছে শোণিতপুৰৰ বালিজান বুৰৈ জিয়াভৰলি শোণিতপুৰৰ পাছত আহিলো এইফালে লখিমপুৰত আছে ৰঙা নদী আৰু ডিক্ৰং তাৰ পিছত এইখন মাজুলী মাজতে তুনি এখনে আছে তাৰ পিছত ধেমাজিত আছে গাই জিয়াধল খৰিকটীয়া সুৱনহিৰি এইকেইখন এনেকে মই লিখি লৈছো আপোনালোকে এনেকে লিখি ল'ব পাৰে তেতিয়া ভালকে মনত ৰৈ যাব একেবাৰতে আৰু এখন ডিস্ট্ৰিক্টৰ আপুনি এনেকে এখন মুখস্থ কৰি ল'ব পাৰে কাৰণ এইটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় বহুত বাৰ আহিছে পৰীক্ষাত টেটত হোক বা এডিআৰিটো আহিছিলে সেইবাবে মই এনেকে লিখি লৈছো ধুনিয়াকে প্ৰিন্ট কৰি আপোনালোকে ওয়ালত লগাই থব পাৰে
সোণকোষ নৈৰ প্ৰশ্নটো শৈলেন বৈশ্যৰ কিতাপখনতো আছে তাতে লিখা আছে উত্তৰ পাৰৰ একদম অন্তিমখন উপনৈ কি তাৰ মানে একদম লাষ্টত থকাখন সেইখনো উত্তৰটো হ'ব সোণকোষ গতিকে এইবিলাক প্ৰশ্ন আহিয়ে থাকে নৈবিলাকৰ কথা উত্তৰ পাৰৰ নে দক্ষিণ পাৰৰ বা সবতকৈ ডাঙৰ উপনৈ কি এইকাৰণে এই টপিকটো বহুত বেছি ইম্পৰ্টেণ্ট অসমৰ পৰীক্ষাবিলাকৰ কাৰণে আৰু সেইবাবে মই এবাৰ আগতে পঢ়িছিলোঁ কিন্তু আৰু এবাৰ মই ৰিভিজন কৰি দিলোঁ আজি তাৰ পিছত মই আকৌ জিঅ'গ্ৰাফিয়ে পঢ়ি আছিলোঁ এখন কিতাপত শেষ হোৱা নাই কাৰণ এবাৰত মোৰ মনত নৰয় সেইকাৰণে সেকেন্ড টাইমৰ বাবে আকৌ পঢ়ি আছিলোঁ তাৰপিছত MCQ বিলাক চোৱা নাছিলোঁ মই আজি MCQ বিলাকো অলপমান চালোঁ MCQ এটা দুটা অলপমান ভুল আছে কিন্তু আগত যেতিয়া থিয়ৰি হিচাপত লিখা আছে সেইখিনিত শুদ্ধটো দিয়া আছে কিন্তু MCQ ভুল হৈছে আপোনালোকে এনেকৈ শুধৰাই ল'ব পাৰে সেইকাৰণে MCQ পটককৈ ডাইৰেক্টলি চাব নালাগে দুখন তিনিখন কিতাপত থিয়ৰিবিলাক চাই তাৰ পাছতহে MCQ কৰিব লাগে যাতে ভুল আপোনালোকে নিজে ধৰিব পাৰে তাৰপিছত সেয়াই অলপ চলপ পঢ়ি আছিলোঁ আজিও ইমান বেছি পঢ়া নহ'লে মনটো বেয়া লাগে ৰাতিলৈ কিন্তু উপায় নাই কামতো যাব লগা হ'ল সেইবাবে বাৰু ঘৰৰ ৰুমত থাকিলে এনেই অবাবত সময় নষ্ট নকৰোঁ মই আজি সেইবাবে সেইখিনি জিঅ'গ্ৰাফিখিনিয়ে অসম জিঅ'গ্ৰাফিয়ে পঢ়ি আছিলোঁ মই আৰু আপোনালোকক মই ৰুটিনখনো দিম অলপমান কিন্তু মই ৰুটিনটো টাইম হিচাপত লিখা নাই মই ছাবজেক্ট হিচাপতে লিখিছোঁ কাৰণ টাইমবিলাক মিলাব সদায় নোৱাৰি কেতিয়াবা কাম আগত আহি যাব পাৰে কেতিয়াবা পিছত আহি যাব পাৰে গতিকে মই ছাবজেক্ট ৱাইজত লিখিছোঁ নেক্সট ভিডিঅ'ত মই আপোনালোকক দিব চেষ্টা কৰিম আৰু সেয়াই আপোনালোকেও পঢ়ি থাকক ভালকৈ আমাক বহুতে ক'ব পাৰে যে ইমান টাইম আছে ইমান পঢ়ি থাকে বুলি কিবা কিবি আৰু মানুহৰ কথা আমি শুনি থাকিলে নহ'ব নিজৰটো সদায় বজাই ৰাখিব লাগিব কাৰণ বহুত আপোনাৰ ইনচাল্ট দিয়া মানুহ বহুত ওলাব কিন্তু আপোনাৰ পইচা দি হেল্প কৰা মানুহ বহুত কমেই ওলাব নিজে চাব লাগিব আমি গতিকে লোকৰ কথাত ইমান গুৰুত্ব দি সময় নষ্ট নকৰিব বা এইকেইদিন ইমান বেছি কথা পাতিও নুফুৰিব বাহিৰত নিজক টাইম দিয়ক এই 5 মাহৰ পিছত আপোনাৰ জীৱনটো ভাল হ'ব তাৰ পাছত আপোনালোকে যাওক ফুৰিব যাওক বেলেগৰ লগত কথা পাতক বা যি মৰ্জি তাকে কৰিব পাৰিব এই 5 মাহ অলপমান ডিষ্টেন্স ৰাখিলে আমাৰ নিজৰ কাৰণেই ভাল আৰু ময়ো ইমান বেছি বাহিৰত ওলাই নাথাকোঁ আৰু এইকেইদিন মই ভাবিছোঁ মই ৰেণ্টতো থাকোঁ যেতিয়া ইমান মানুহো নাই গতিকে যিমান পাৰোঁ নিজৰ লগত সময় দিয়ক আৰু তাৰ পাছত আপোনাক সকলোৱে সন্মান দিব সকলোৱে আপুনি যি কৰিছিলে সেয়া পিছত বুজি পাব বহুত ইনচাল্ট দিয়া মানুহ পোৱা যায় আৰু যেতিয়া বিয়াৰ পাছত বা আপুনি বয়সত পঢ়ি থাকে তেতিয়া আপোনাক কোৱা মানুহ ঢেৰ ওলাব কিন্তু সেইবিলাক আমি শুনি থাকিলেও নহ'ব মোৰ নিজৰ ওচৰতে মই উদাহৰণ দেখিছোঁ মোৰ একেলগে কলেজত কাম কৰা বাইদেউ এজনীয়ে 43 ইয়াৰ্ছত পাইছে টিচাৰ গতিকে আমি বেলেগৰ কথাত গুৰুত্ব দি থাকিলে নহ'ব নিজৰ জীৱনটো গঢ়িবলৈ চেষ্টা কৰিব লাগিব আৰু এনেকৈ চাহ খাবই হ'ল গধূলি মই গ্ৰীণ টিয়ে খাওঁ বেছিভাগ গ্ৰীণ টিৰ লগত বিস্কুট খালোঁ আৰু ৰাতি আনিছিলে হাঁহ মাংস আনোতে বহুত দেৰি হৈ গ'ল আজি 10টা মানত মই ভাত বনাব আহিছিলোঁহে আজি তাৰপিছত ভাত নবনালোঁ ৰুটি বনালোঁ আৰু হাঁহ মাংসখিনি উতলোতে বা বনাওঁতে বহুত টাইম যায় সেইবাবে আজি ভাত খোৱা আমাৰ দেৰিয়ে ৰুটি খোৱা টাইমে বহুত দেৰিয়ে হ'ল 11:30 বাজিয়ে গ'ল শুতে আৰু আজিৰ ব্লগত এইখিনিয়ে আপোনালোকক নেক্সট ব্লগত আকৌ লগ পাই আছোঁ কুশলে থাকক আৰু পজিটিভ থাকক সদায় আৰু পঢ়া শুনা কৰি থাকক আৰু নেক্সট ব্লগত লগ পাম বাই বাই গুড নাইট